এইবাৰটো পৰীক্ষা কেনেকুৱা হ'ল কচোন মোৰ বৰ ভাল নহ'ল গম পাইছা না তোৰ কেনেকুৱা হ'ল কচোন বাৰু এই মোৰ নকবি আৰু পৰীক্ষা মোৰ ফাটা ফাটি গম পাইছা না মোৰ মস্তি আছে একদম ফাটা ফাটি হৈছে একদম যি আহিছে চব কমন পৰিছে আৰু মোৰ একদম মজা হৈছে গম পাইছা মজা আছে ফাটা ফাটি তই মানে চব কৰিলি মানে ন মোৰো একদম হৈছে কচোন তই কেনেকুৱা হ'ল তেতিয়াহ'লে কি কৰিলি কি নাই এই পৰীক্ষাত হেৰি আহিছিলে নাই মানে পুৰা মই হেৰি পিন্ধি আহিছিলোঁ দেখিছিলে তই মানে লং পেণ্ট পিন্ধি আহিছিলোঁ তাত ঢেৰ পকেট আছিলে তাৰপিছত জেকেট এটা পিন্ধি আহিছিলোঁ দেখিছিলে নাই একদম পুৰা মাল একদম ভৰাই আহিছিলোঁ কি বুলি ভাবিছোঁ মই সেইবিলাক কমটি বস্তু নে তই সেইদিনাখন পকেট ধেৰ থকা পেণ্ট পিন্ধি আহিছিলি তই মানে নকল আহিছিলি তই নকল আহিছিলি ছাৰে গম পালে দিব তোক আৰু তই যদি নোটৰ লগত মিলি গৈছে না ছাৰে তোক এনেও নম্বৰ নিদিয়ে নম্বৰ পুৰা কাটিয়ে দিব গম পাই যাব ছাৰে তই নকল কৰিছ বুলি মোক টকা বুলি ভাবিছা নেকি মই বহুত ক্ৰিটিকেল লগাই কিনে প্ৰশ্নবোৰ উত্তৰ কৰিছোঁ মই নোটছৰ লগত মিলাই কৰা নাই নহয় কেনেকৈ কৰিছ তই কেনেকৈ কৰিছ তই শুন চা তই ভাৰত স্বাধীন কেতিয়া হৈছিল আহিছিলে নাই কোন চনত ভাৰত স্বাধীন হৈছিলে আহিছিলে নাই পৰীক্ষাত কচোন তই কোন চনত হৈছিলে 1947 চনত হৈছিল নাই ভাৰত স্বাধীন মই সেইটোকে 1947 চন বুলি লিখা নাই গম পাইছা নাই 1948 চন বুলি লিখিছোঁ আৰু আহিছিলে নাই এইটো শংকৰদেৱৰ জন্ম কোন চনত হৈছিলে আহিছিলে নাই শংকৰদেৱৰ জন্ম হৈছিলে তো 1449 খ্ৰীষ্টাব্দত নহয় জানো মই সেইটোকে 1450 বুলি লিখি দিছোঁ যা গম পাইছা নাই মই বহুত ওপৰৰ মাল গম পাইছা নাই বহুত ওপৰৰ মাল মই একদম পুৰা একদম পৰীক্ষাত জাকাজ কৰি দিছোঁ চাই আহি মোক কৈ দিব চাবি একদম পুৰা বহুত টেলেণ্টেড ল'ৰা বুলি কৈ দিব মোক তই চাই থাক তহঁতি ক'ত পাত্তা পাবি মোৰ লগত ন ঐ চাই চব একদম মনে থাক চব মনে থাক দেই মৰ্নিং তহঁতৰ বহিবোৰ চালো একদম পুৰা কি লিখিছ গোবৰ লিখিছ চবেই গোবৰ লিখিছ পঢ়াত মন নাইকিয়া হৈছে তহঁতৰ আৰু তহঁতক আজি মই প্ৰশ্ন সুধিম প্ৰশ্ন যি নোৱাৰিবি সি আজি কাণত ধৰি থাকিব লাগিব বেঞ্চৰ ওপৰত সোধক আমি ভয় নকৰোঁ আপোনাৰ প্ৰশ্নলৈ ছাৰ একদম আমি একদম পুৰা মস্তিছে পঢ়ি মেলি মস্তিকে আছোঁ ছাৰ একদম আমি তেতিয়াহ'লে কচোন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল তই ক দ্বিতীয় বিশ্বযুদ্ধ ছাৰ প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তোৰ উত্তৰ দিছ তোৰ তই কচোন এইবাৰ হোটেলৰ আগত কি বহে কচোন তই ছাৰ হোটেলৰ আগত কি বহে হোটেলৰ আগত কি বহে ছাৰ হোটেলৰ আগত পাণ দোকান বহে ছাৰ হোটেলৰ আগত বোলা পাণ দোকান বহে হোটেলৰ আগত কি বহে নাজানো ইমান যেতিয়া তহঁতক সেইবোৰ পঢ়াইছো এতিয়া তহঁতক মই বিপৰীত শব্দ সুধিম গম পাইছ তহঁতক বিপৰীত শব্দ সুধিম তহঁতি মোক শুদ্ধ উত্তৰ দিবি গম পাইছ হ'ব আপুনি সুধক ছাৰ বিপৰীত শব্দকে সুধক ছাৰ হ'ব একদম চিধা শুদ্ধ কচোন বাৰু তেতিয়াহ'লে ফুলৰ বিপৰীত শব্দ কি ছাৰ ফুলৰ বিপৰীত শব্দ হাফ নহ'লে কোৱাটা ছাৰ মূৰ্খটো এইটো জ্ঞানীজন ইজন একদম মনে বহি থাক একদম মনে উঠি থাকক একেটা চৰে একদম মনে বহি থাকিবলৈ কৈছে মনে বহি থাক একেটা ঘূৰে একদম মনে উঠিবলৈ কৈছে উঠি থাকক ইয়াৰ কথা শুনিছা এইজনৰ গান শুনিছা একদম মনে বাহিৰলৈ ওলাই গুচি যা একদম চিধা ভিতৰলৈ সোমাই গাধ তই থাক মই যাওঁ তোৰ লগত থাকিলে মই পাগল হ'ব লাগিব পাগল